হেল্ল' এভৰিৱান, মোৰ চেনেল তৃপ্তিলৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি মই সৰিয়হ দি বনাব পৰা ভোট জলকীয়া আচাৰ এটা ৰেচিপি লৈ আহিছোঁ। বলকচোন চাওঁ আহক মইনো কেনেকৈ বনালোঁ এই ৰেচিপিটো। ভোট জলকীয়াৰ এই আচাৰটোৰ কাৰণে মই এয়া 6-7টামান হ'ব ভোট জলকীয়া সৰু সৰুকৈ কাটি ইয়াৰ এক্সট্ৰা পানীখিনি ৰ'দত 15 মিনিটমান সময় দি শুকুৱাই ল'লোঁ। চাহ চামুচখনৰ 7-8 চামুচমান সৰিয়হখিনি 2-3 মিনিট মই কেৰাহীত শুকানে ভাজি ল'লোঁ। তাৰপিছত এনেকৈ অলপ পূৰা মিহি গুড়ি হোৱা নাই, অলপ মোটা মোটা গুড়িকৈ পিচি লৈছোঁ। এইখিনি আপোনালোকে কেৰাহীত নেভাজি ৰ'দত শুকুৱাইও পিচি ল'ব পাৰে। একেবাৰে মিহি নকৰিব, মিহি কৰিলে ভাল নালাগে খাবলৈ। আৰু লৈছোঁ মই 2 চামুচ নেমু ৰসৰ জেগাত আপোনালোকে ভিনেগাৰো ল'ব পাৰে। মই নেমু ৰস লৈছোঁ। ইয়াত এতিয়া ভোট জলকীয়াখিনি দি দিম। ইয়াৰ এক্সট্ৰা পানীখিনি শুকুৱাই নল'লে সোনকালে বেয়া হৈ যাব পাৰে, সেইকাৰণে এইখিনি 15-20 মিনিটমান সময় ৰ'দত দি ইয়াৰ এক্সট্ৰা পানীখিনি শুকুৱাই ল'ব। ইয়াত এতিয়া নিমখ দিম। সৰু চামুচৰ 1 চামুচৰ সমান মই নিমখ লৈছোঁ। নিমখটো আন্দাজমতে ল'ব। আচাৰ তেনে অলপ বেছি নিমখ লাগে, সেইটো কাৰণে মই ইমানখিনি নিমখ লৈছোঁ। এইখিনি মিলাই ল'ম। আপোনালোকে জ্বলাটো কিমান কম বেছি খায় তাৰ ওপৰত নিৰ্ভৰ কৰি জলকীয়াখিনি দিব। এইখিনি নিমখৰ লগত ভালদৰে মিক্স কৰি ল'লোঁ। ইয়াত এতিয়া নেমুৰ ৰস 2 চামুচ দি দিম। ইয়াত এতিয়া মিঠাতেল দি দিম। মই 4 চামুচমানৰ সমান মিঠাতেল দিছোঁ। এই আচাৰটো এনেদৰে বনালে খাবলৈ বহুত টেষ্টি হয়। জ্বলাটো হয় আৰু টেঙাটো হয়, আৰু মিঠাতেলটো দিলে আচাৰখিনি বেছি দিনলৈ ভাল হৈ থাকে। আপোনালোকে মিঠাতেল বেছিও দিব পাৰে, মই ইমানখিনি দিছোঁ। এইখিনি হৈ গ'ল। ইচ্ছা কৰিলে এইখিনি ৰ'দত এনেদৰে দিব পাৰে, কিন্তু মই এতিয়া ৰ'দত নিদিওঁ। এইখিনি বটল এটাত সোমোৱাই থ'ম আৰু ঘনাই ঘনাই ৰ'দত দি থাকিম, নহ'লে বেয়া হৈ যাব পাৰে। মই চিচাৰ বটল এটা ভালদৰে ধুই শুকুৱাই ল'লোঁ। ইয়াত এতিয়া আচাৰখিনি ভৰাই দিছোঁ। বটলটো ভালদৰে শুকুৱাই ল'লে যদি পানীৰ ভাৱ থাকে তেতিয়া আচাৰখিনি সোনকালে বেয়া হৈ যায়। এইখিনি লগে লগেও খাব পাৰিব। এনেদৰে আপোনালোকে বনাই খাব, খাবলৈ বহুত ভাল লাগে। আৰু কেনে পালে কমেণ্ট কৰি মোক জনাব। যদি মোৰ আজি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, ফেমিলি আৰু ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল বাটনটো ক্লিক কৰি অল কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আপুনি প্ৰথমেই পাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।